হেল্ল' ফ্ৰেণ্ডসকল, মোৰ সাস্তামটেক টিভি চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছে এটা ভিডিঅ' আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ মোবাইল দি যি এটা ফটো উঠাইছে ধৰিলোঁ, তো সেইটো ফটোৰ MB যদি বেছি হয়, ধৰিলোঁ 5 MB আছে, সেয়া আপুনি কেনেকুৱাকৈ 100 KB অথবা 50 KB লৈ ৰূপান্তৰ কৰিব, সেয়া আজি আপোনালোকক অতি সুন্দৰকৈ অতি সহজে আপোনালোকক আজি মই দেখুৱাম। তো ফ্ৰেণ্ডসকল, প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো আপুনি চাই থাকিব, তেতিয়াহ'লে বুজিব পাৰিব মই কেনেকুৱাকৈ MBৰ পৰা KB লৈ ৰূপান্তৰ কৰোঁ, অৰ্থাৎ KB কমাব পাৰোঁ। তো আপোনালোকেও পাৰিব। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, যদি আপুনি আপোনাৰ মোবাইলৰ সহায়ত আপোনাৰ ফটোৰ KB কমাব বিচাৰে, তেতিয়াহ'লে প্ৰথমতে এটা কাম কৰিব লাগিব। তো প্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা এটা এপছ ইনষ্টল কৰিব লাগিব। তো মই প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। তো প্লে ষ্ট'ৰ অ'পেন হৈ গ'ল। তো অ'পেন হৈ যোৱাৰ পিছত আপুনি চাৰ্জিং বক্সত লিখিব কিউ ৰেডিঅ'ছ লিখি সাৰ্চ কৰিব, আৰু সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো এপছ আহিব, আপোনালোকে দেখিবলৈ পাইছে। তো এইটো এপছ আপুনি ইনষ্টল কৰি ল'ব। তো মই ইতিমধ্যে ইনষ্টল কৰিছোঁ, আপোনালোকক দেখুৱাৰ বাবে মই অ'পেন কৰিম। তো মই অ'পেন কৰিলোঁ। তো অ'পেন কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তো তাৰ পিছত আপুনি ইয়াতে লিখা আছে যে চুজ ফটো, ইয়াতে লিখা আছে, আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যিকোনো এটা ফটো সিলেক্ট কৰিব। তো মই এইটো ফটো সিলেক্ট কৰিলোঁ, আৰু সিলেক্ট কৰাৰ পিছত এইটো যিমান আছে, মই ধৰিলোঁ 50 KB বনাম। তো মই ইয়াতে 50 লিখিলোঁ। ইয়াতে KB আৰু MB অপশ্যন আছে। তো মই 50 KB মই ৰূপান্তৰ কৰিম। তো তেতিয়া ইয়াতে তলত লিখা আছে যে ষ্টাৰ্ট। তো ইয়াতে আপুনি ষ্টাৰ্ট কৰিব। তো ষ্টাৰ্ট কৰাৰ পিছত অলপ ৱেইট কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে কম্প্ৰেছড হৈ গৈছে, 49.84 KB হৈ গৈছে। তো আপোনালোকৰ এইটো গেলাৰীত গৈ আপুনি চাব পাৰিব যে এইটো ফটোৰ KB কমি গৈছে। তো এনেকুৱাকৈ আপুনি আপোনাৰ ফটোৰ যিমান MBত নাথাকক কিয় আপুনি KB লৈ ৰূপান্তৰ কৰিব পাৰিব। অৰ্থাৎ যদি MB লৈ আপোনাৰ 10 MB আছে বা 5 MB আছে, সেইটো 1 MB কৰিব, বা 500 KB বা 100 KB 50 KB যি কৰিব পাৰিব। এনেকুৱাকৈ আপুনি অতি সহজে কৰিব পাৰিব। তো মই ভাবিম যে আপোনালোকে নিশ্চয় এইটো খুব সুন্দৰকৈ বুজিব পাৰিছে। তো আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিব, যাতে মোৰ নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই। আকৌ আহিম আপোনালোকৰ ওচৰলৈ।